সুন্দৰ পৰিৱেশ আপোনালোকে দেখাই পাইছে ইয়াতে এনেধৰণে ভক্তসকলে আহি আছে এই ৰাতি 8টা বজাত সময় হ'ল এতিয়া 8টা বাজিল আৰু কি ধুনীয়া এটা পৰিৱেশ সুন্দৰ পৰিৱেশ আপোনালোকে দেখাই পাইছে তো গাইছ আমি ৰাতি মোটামুটি আপোনাৰ 8টা বজাত আমি আহি আছো ফৰ্থেবাৰী যেহেতু ফৰ্থেবাৰীত কি হৈছে শৰ্মা পালনাম তো পালনাম চাবলৈ আমি আহিছো আৰু সভা আপোনালোকে দেখা পাইছে ফৰ্থেবাৰী সভা আৰম্ভ হৈছে নেকি বৰ্তমান গম পোৱা নাই কিন্তু আৰু ফৰ্থেবাৰী সভা এইখনে আৰু আমি যাম আজি নসত্ৰ সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছে এইখন হৈছে সন্মুখৰ গেট যিখন গেটেৰে আমি প্ৰৱেশ কৰিব লাগিব আপোনালোকে দেখা পাইছে ইয়াতে এইখন গেটেৰে আপোনালোকে প্ৰৱেশ কৰিব লাগিব মেইন মন্দিৰলৈ যাব লাগিলে আৰু এইটো চাইডে আছে আপোনালোকে সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখা পাইছে শুনি আছে ইয়াতে সুন্দৰ পৰিৱেশ এটা আৰু মোৰ লগত আছে শৰ্মা আৰু মানে সকলে ইয়াৰ ব্লগটো চাব সকলে পদুম পুখুৰী য'ত পদুম ফুলৰে পদুম ফুলে এটাও নাই পদুম পুখুৰী লাহে এটা গালি খাও মেইন মন্দিৰৰ এইটো কিমান আপোনালোকে দেখাই পাইছে আৰু অৱশেষত ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ কৃষ্ণ কৰো যদি কোনোবাই অহা নাই তেতিয়াহ'লে আহিব পাৰিব ইয়াতে আৰু আপোনালোকে দেখা পাব ইয়াৰে সুন্দৰ দৃশ্য তো ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ ধন্যবাদ